হাগ্ৰামা মূলিয়াৰী ডাঙৰীয়া কি কয় কি নকয় এইটো আমাৰ কনচাৰ্ণ নহয়, কিয়নো হাগ্ৰামা মূলিয়াৰী ডাঙৰীয়া আজি অকলশৰীয়া, কাৰণ তেখেতৰ বছা বছা নেতাবোৰ আজি UPPলৈ আহিছে, কিছুমানে BJPলৈ গৈছে। সেইকাৰণে হাগ্ৰামাই আজি তেখেতৰ অস্তিত্বৰে এটা সংকটত আছে। অস্তিত্ব সংকটত যেতিয়া হয়, মানুহে কেতিয়াবা আবুল তাবুল বকিবও পাৰে। সেইকাৰণে হাগ্ৰামাৰ লগত আমাৰ কনচাৰ্ণ নাই। পৰিষদীয় নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হোৱাটো একদম খাটাং হৈছে। তাৰ কাৰণে আমি UPPL দল হিচাপে আমাৰ যিখিনি পৰিকাঠামো সেইখিনি আমি ঠিক ঠাক কৰি আছোঁ। আমি আজি বুথ কমিটিৰ সদস্যসকলক লৈ আমি মিটিং কৰিছোঁ, যাতে অহা নিৰ্বাচনৰ আগে আগে আমাৰ যিখিনি প্ৰিপাৰেশ্যন বুথ কমিটিয়ে কৰিব লগা যিখিনি কাম কাজ সেইখিনি যাতে কমপ্লিট হয়। সেইকাৰণে 40টা সমষ্টিত আমি এই মিটিংটো কৰি আছোঁ। আজি আমাৰ শালবাৰীত এই মিটিংটো কৰিছোঁ। ইয়াৰ পিছত আমাৰ মটনগুৰি আৰু কোকলাবাৰীত নিশ্চয়কৈ হ'বগৈ আজি। তো UPPL হিচাপে যিখিনি প্ৰিপাৰেশ্যন আমাক লাগে সেইখিনি প্ৰিপাৰেশ্যনটো আমি কৰি আছোঁ। আসন পাইছে, হয়, ঠিক আছে। এইখিনিতো আমাৰ 40টা সমষ্টিত আমি আমাৰ যিখিনি প্ৰিপাৰেশ্যন সেইখিনি আমি ঠিক ঠাক কৰি আছোঁ। আৰু প্ৰত্যেকটো ৰাজনৈতিক দলৰে নিজাববীয়া তেনেকৈ এটা তেওঁলোকৰ এটা লক্ষ্য এটা থাকে। UPPL হিচাপে আমি 40টা সমষ্টিত জিকাৰ কাৰণে যিখিনি কাম কাজ কৰিব লাগে সেইখিনি প্ৰিপাৰেশ্যন আমাৰ হৈ আছে। হাগ্ৰামা মূলিয়াৰী ডাঙৰীয়া কি কয় কি নকয় এইটো আমাৰ কনচাৰ্ণ নহয়, কিয়নো হাগ্ৰামা মূলিয়াৰী ডাঙৰীয়া আজি অকলশৰীয়া, কাৰণ তেখেতৰ বছা বছা নেতাবোৰ আজি UPPলৈ আহিছে, কিছুমানে BJPলৈ গৈছে। সেইকাৰণে হাগ্ৰামাই আজি তেখেতৰ অস্তিত্বৰে এটা সংকটত আছে। অস্তিত্বৰ সংকটত যেতিয়া হয়, মানুহে কেতিয়াবা আবুল তাবুল বকিবও পাৰে। সেইকাৰণে হাগ্ৰামাৰ লগত আমাৰ কনচাৰ্ণ নাই।